হেল্ল' ফ্ৰেণ্ডছ, আজি এই ভিডিঅ'খনত আমি মোবাইল এটা আনবক্সিং কৰিব ওলাইছোঁ। মোবাইলটোৰ নাম হ'ল বাইফোন, কিন্তু সেই মোবাইলটো মোৰ ওচৰত নাই। এই ভিডিঅ'টো কেলে বেয়া কৰি আছ? মোবাইলটো তাৰ লগতে আছে, দেখা নাই? মই চোৰ নহয়। এই তই ভিডিঅ' কৰাৰ সময়ত কেলে লাগিছ? মই এনেই দাঙিয়ে চাইছিলোঁ, তাতে তহঁতি দম দিছ ন হ'বলে। হ'ব দে, এতিয়া ভিডিঅ' বনা। তহঁতি মোকো কিবা এটা ক'ব দিবি, মোকো ডাইলগ এটা দিবি আৰু। হ'ব দে, মই যি ক'ম তাতে বুলি কবি। চ' হেল্ল' ফ্ৰেণ্ডছ, আমাৰ ওচৰত আছে এতিয়া বাইফোন 11 Pro মোবাইল। কেলে চাই আছ যে তইতো মোক বুলি ক'ব কৈছিলি। এই তহঁতি ভিডিঅ' বনোৱাৰ আমাৰ জিটি কৰি নাথাকচোন। এই ফোনটো কিনিবলৈ বহুত পইচা লাগে। আহক তেনেহ'লে এই ফোনটো আমি আনবক্সিং কৰোঁ আৰু বহুত কিবাকিবি জানি লওঁ। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক কথা এটা জনাই লওঁ। नमस्कार दोस्तों, मेरा नाम है गोटिया। आप देख रही है टेक्निकल गोटिया जी। चलिए शुरू करते हैं। নহ'ব এইটো হিন্দী কেলে কৈছ? মোৰ মৰ্জি, মই যি কওঁ। তোৰ কিবা প্ৰব্লেম হৈছে নেকি? তহঁতি ভিডিঅ' ভালকে বনাচোন। চ' ফ্ৰেণ্ডছ, এই মোবাইলটোৰ ৰেম হৈছে 12 GB এণ্ড ৰোম কাৰ্টুন। ৰোমটো ক'বলৈ নিদিলি যে। কনা তোক নাই অহা। আৰু ইয়াৰ ৰোম হৈছে 128 GB। চ' ফ্ৰেণ্ডছ, এতিয়া মই আপোনাক ইয়াৰ কেমেৰাটো দেখাবলৈ ওলাইছোঁ। তই কি কেমেৰাটো খুলি কিনে দেখাবি? মই তোক বুলিহে ক'বলৈ কৈ আছোঁ। তই মাজে মাজে বকি নাথাকিবিচোন, এনেই ভিডিঅ' বেয়া হৈছে। মোক আৰু ডাইলগ লাগিব, মই অকল কি কৈ থাকিম নেকি? হ'ব দে, তোক মই দেৰিকৈ ডাইলগ দিম নে? এতিয়া মনে মনে থাক। চ' ফ্ৰেণ্ডছ, এই মোবাইলটো এতিয়া মই কেমেৰা টেষ্টটো দেখাবলৈ ওলাইছোঁ। এই কাৰ্টুন বেছি ন? কিবা এটা কবি আকৌ তই। কেলে তইতো কৈছিলি মনে মনে থাকিবলৈ। আৰে তোৰ সেই টাইমত মনে মনে থাকিব কৈছিলোঁ, এতিয়া কিবা এটা কবি আকৌ। হ'ব দে কম যা। চ' ফ্ৰেণ্ডছ, আমি এতিয়া আপোনাক চেল্ফি কপি লৈ দেখাম। আৰে কেমেৰাটো ফাল্টু দেখোন, তোৰ আৰু মোক আহাই নাই। এই ভাই, তই অকণ বেক কেমেৰাটো চাই আছ নেকি? চৰি। আৰে তই হাঁহিবি আকৌ। চ' ফ্ৰেণ্ডছ, এই মোবাইলটো মোৰ চব ফেচিলিটিজ ভাল পালোঁ। ইয়াত চাৰ্জ আছিল 102, এতিয়া হৈছে অকল 100। চ' 2% গ'ল আৰু কেমেৰাটো মই একদম ফেণ্টাষ্টিক পালোঁ। আপোনাক যদি এই মোবাইলটো কিনিবলৈ মন গৈছে, আপুনি অনলাইন যোগেদিও কিনিব পাৰে, অফলাইন যোগেদিও কিনিব পাৰে। আজিলৈ ইমানে, পিছে থেংক ইউ, বাই বাই। এই ভাই, গিফ্ট পাবে নিদিলি যে? নিজে মোবাইল কিনিবলৈ পইচা নাই আৰু গিফ্ট দিয়া কথা কৈছ? ভিডিঅ'টো চাই যদি ভাল লাগিলে তেন্তে লাইক কৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিব, আৰু ছাবস্ক্ৰাইবৰ ওচৰত থকা বেল আইকনটো টিপি দিব, যাতে নতুন নতুন ভিডিঅ' আমি আপলোড কৰিলে চবতকৈ আগত আপোনালোকে পায়। আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব।